খবৰ আশা কৰোঁ সকলোৰে ভাল আমিও ভালে কুশলে আছোঁ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া 11টা বাজি গ'ল আৰু আমি ব্ৰেকফাষ্ট কৰি আজৰি হলো কিন্তু চিকমিকক খাবলৈ দিয়া হোৱা নাই তেন্তে বলক চিকমিকক খাবলৈ দি লওঁ আৰু আপোনালোককো দেখুৱাম আজি আমাৰ ঘৰৰ চিকমিকনো কোন তেন্তে বলক এইকেইটা হৈছে চিকমিক এইকেইটা গলফিছ হয় আৰু আমাৰ দেহা মানে নাম দিছে চিকমিক আৰু এইটো টেমাত আচলতে ইহঁতি খোৱা দানাখিনি থাকে ইহঁতক এতিয়া খাবলৈ দি লওঁ এইটো হৈছে সিহঁতৰ দানাৰ পেকেটটো এইটো এনেকুৱা ধৰণৰ এইয়া আৰু এজন সদস্য আছে আপোনালোকক দেখাই দিওঁ আমাৰ ঘৰৰ নতুন সদস্যজন এইবাৰ এখন প্লেটত মই কেইটামান চাউল লৈ আহিছোঁ চাউলকেইটা দেখি আপোনালোকে চাগে গমেই পাইছে মই চৰাইকে দিবলৈ আহিছোঁ হয় এইজনী হৈছে আমাৰ ঘৰৰ নতুন সদস্য এজনী কপৌ চৰাই আৰু এই ঠাইডোখৰতে দিনে নিশাই কটাইছে আমি যেতিয়াই চাওঁ এই ঠাইডোখৰতে দেখোঁ সেইকাৰণে মাজে মাজে কিবা কিবি অলপ খাবলৈ দিবলৈ চেষ্টা কৰোঁ আৰু আমি এইটো নাজানো যে এনেকৈ কপৌ চৰাই বাঁহ ল'লে ভাল হয়নে নহয় প্লিজ আপোনালোকে যদি কোনোবাই জানে মোক জনাব এতিয়া ঘৰৰ বাকী কেইজন সদস্যকো খাবলৈ দি আজৰি হৈ আহিলোঁ আৰু এতিয়া সময় হৈছে 1টা বাজি গ'ল ভাত বনাবলৈ আছে দেৰিয়ে হৈছে কি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু তাৰ আগতে অকণমান ল'ৰাটোক পঢ়াই লওঁ অলৰেডি অনলাইন ক্লাছবোৰ ষ্টাৰ্ট হৈ গৈছে তাৰ কিছুমান হোমৱৰ্ক আছে সেইখিনি কৰাই লওঁ তাৰ পাছত যাম পাকঘৰলৈ পাকঘৰত আপোনালোকক লগ পাই আছোঁ হাই ফ্ৰেণ্ডছ এতিয়া পাকঘৰলৈ আহি গ'লোঁ তাক পঢ়াই থকাৰ মাজতে ভাত দাইলকেইটা উঠাই দিলোঁ আৰু এতিয়া বনাম খৰিচা দি মাগুৰ মাছ তাৰ বাবে মই মাগুৰ মাছটো এনেদৰে নিমখ দি অকণমান সময়ৰ বাবে ৰাখি থৈছিলোঁ আৰু এতিয়া বাচিব লাগিব তাৰ পাছত কেনেকৈ বনাওঁ আপোনালোকে চাই থাককচোন বাৰু এতিয়া কেৰাহীত প্ৰথমতে অকণমান মিঠাতেল দি দিছোঁ আৰু মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিম মিঠাতেলখিনি ভালদৰে গৰম নহ'লে সেইখিনিত তেলত মাছ দি দিলে কেৰাহীৰ তলত লাগি ধৰে আৰু এতিয়া নিমখ হালধি সানি থোৱা এটা মাগুৰ মাছ দি দিছোঁ আজি এটা মাছেই বনাম ঘৰত যিহেতু মই অকলে আছোঁ গতিকে এটা মাছেই মোৰ বাবে যথেষ্ট হ'ব এনেকৈ মই মাজে মাজে ঢাকনখন লগাই দিছোঁ গৰম তেল ছিটিকি মুখত পৰেহি বুলি খুবেই ভয় লাগে সেইবাবেহে আৰু মাছটো অকণমান সময়ৰ বাবে ভালদৰে ফ্ৰাই কৰিম ৰঙচুৱা হোৱাকৈ আধা সিজা হৈ থাকিলে মই বেয়া পাওঁ সেইবাবে ভালদৰে ফ্ৰাই কৰি লওঁ আৰু এতিয়া মোৰ ফ্ৰাই কৰা হৈ গৈছে এখন প্লেটত তেলৰ পৰা মাছটো উঠাই থৈ দিছোঁ আৰু এতিয়া একেখিনি তেলতে কুটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু ৰঙচুৱা হোৱালৈকে ভাজি থাকিম আৰু এয়া চাওক পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল এতিয়া মই মাছটো পুনৰবাৰ তেলত দি দিছোঁ আৰু হেতাখনেৰে ভালদৰে মাছটো ভাঙি দিম এতিয়া মাছখিনিত দিম মই 2 চামুচ খৰিচা দিলে গোন্ধটো বহুত বেছি ধুনীয়া লাগে লগতে খাবলৈ ভাল লাগে টেঙি টেঙি লাগে আৰু এতিয়া মই লৰাই দিছোঁ ৰংটো অকণমান বগা হৈ থকাৰ বাবে মই অকণমান হালধি দিছোঁ আৰু নিমখটো কম হোৱাৰ বাবে অকণমান নিমখো দি দিলোঁ আৰু এয়া মোৰ মাগুৰ মাছৰ সৈতে খৰিচা হৈ গৈছে
এইটো কিন্তু মই কোনো ধৰণৰ ৰেচিপি হিচাপে শ্বেয়াৰ কৰা নাই। আপোনালোকে সকলোৱে এনেদৰে বনাব জানেই, যিহেতু মই আজি বনাইছোঁ, গতিকে যেনেকৈ বনাইছোঁ তেনেকৈ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া মোৰ মাছৰ ভাজিখিনি হৈ গৈছে। দেখিছেনে, ৰংটো যিমান ধুনীয়া, খাবলৈও সিমানেই সোৱাদ লগা হৈছিলে। যদি কোনোবাই এনেকৈ বনাই খোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব পাৰে। এতিয়া মই বনাবলৈ লৈছোঁ এটা অমলেট। ল'ৰাটোৱে মাছ নাখায়, তাৰ বাবে এটা অমলেট বনাওঁ। আৰু মই অমলেট বনাওঁতে লগত কি দিওঁ সেয়াও আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া এটা বাতিত মই এটা কণী আৰু অকণমান নিমখ লৈ লৈছিলোঁ। আৰু এয়া দেখিছেনে, অকণমান গাখীৰ এড কৰিছোঁ। মই আমুল তাজা গাখীৰ এড কৰিছোঁ। এতিয়া ভালদৰে ফেটি লৈছোঁ। গাখীৰ দিলে অমলেটটো খাবলৈ বেছি সোৱাদ লগা হয়, লগতে ফুলি যায়। আপোনালোকে যিসকলে এনেকৈ অমলেট খোৱা নাই তেওঁলোকে এবাৰ খাই চাবচোন, আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আৰু এতিয়া আমি এনেদৰেই আজি ভাতকেইটা খাই লওঁ, তাৰপাছত আপোনালোকক পুনৰ লগ পাই আছোঁ। গুড ইভিনিং ফ্ৰেণ্ডছ। এতিয়া 6টা বাজি গ'ল। 3টামান বজাত ভাত পানী খাই কাম বন কৰি আজৰি হৈ অকণমান বিচনাত পৰি দিছিলোঁ। কেতিয়ানো টোপনি গ'ল গমেই নাপালোঁ। আৰু এতিয়া অলপ দেৰি আগত সাৰ পাই ধূপ ধূনা জ্বলাই এতিয়া চাহকাপ খাবলৈ লৈছোঁ। তেন্তে আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। যদি ব্লগটো চাই ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ। বাই বাই এণ্ড টেক কেয়াৰ।